নমস্কাৰ, মই জুলি মহন্ত। মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম জীৱনৰ ওচৰত মই ধন্য। জীৱনৰ সেইখিনি সময়ৰ ওচৰত মই ধন্য, যি মোক জীৱনক পঢ়ি চাবলৈ শিকালে, ভাল পাবলৈ শিকালে নিজক আৰু পৃথিৱীক। ভৰিৰ তলৰ মাটিত মোৰ থৰক বৰক খোজ। অ জীৱন, চিৰধন্য মই তোমাৰ ছাত। কতনা যাতনা সহি তুমি মোক শিলৰ পাত দিলা, মই শিলাখণ্ড হলো, কঠোৰ হলো কঠোৰৰ দৰে। তুমিয়ে শিকালা মোক অনাকাংক্ষিত সময় গচকি পাৰ হবলৈ অপবাদৰ নদী। মই অস্মস্থ হলো, নিজৰ ওচৰত অপমানিত নহৈ শিকিলো কিদৰে নিজেই নিজক সন্মান কৰিব পাৰি। ধন্য মই আশাহীন আশাৰ বাটত, যি আন্ধাৰে শিকালে মোক পোহৰৰ গদ্য। পাণ কৰিবলৈ সুখ, পুতি পেলাবলৈ দুখ। মই তোমাৰ ওচৰতো কৃতজ্ঞ, যি মোক শিকালে হাজাৰ বসন্তৰ পাছত শীতৰ কথা। অসাধু জীৱনৰ অনেক ছাই বৰণীয়া সাধু কথা। ধন্য ধন্য